নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আছোঁ গুৱাহাটী পাঞ্জাবাৰীৰ বটাঘলি খুৰাহঁতৰ ঘৰত আৰু যিহেতু খুৰাহঁতৰ ঘৰত আহিছোঁ খুৰাহঁতৰ ঘৰখন আজি আপোনালোকক দেখুৱাম বলক আমি ভিডিঅ'টো সন্মুখৰ পৰা আৰম্ভ খুৰাহঁতৰ মেইন ৰাস্তা এইটো পিছফালে আৰু এতিয়া আমি খুৰাহঁতৰ মানে ঘৰটো দেখুৱাম আৰু আপোনালোকক আজি মানে হোম টুৰ খুৰাহঁতৰ ঘৰৰ পৰিৱেশ দেখুৱাম আৰু এইটো মেইন ৰাস্তা দেখিলে আৰু এইফালে ওপৰলৈ উঠি যায় খুৰাহঁতৰ দেখুৱাই আছোঁ মই এইটো খুৰাহঁতৰ কুঁৱা আৰু এইটো মটৰ আৰু এনলা পাইপেদি খুৰাহঁতৰ তাতে পানী যায় আৰু খুৰাহঁতৰ তলত হেৰি মানে বিহুদল এটা ৰিহাৰ্চল কৰি আছে আমি ভাটিবিলাক আপোনালোকক দেখুৱাম আৰু বিহুদলটো ধুনীয়া ধুনীয়া আৰু ধুনীয়া বিহুদল এটা আছে নে আমাৰ ইয়াৰে চব আৰু উঠি গৈ আছোঁ অলপমান আহিলে পালোঁৱেই আৰু এইটো খুৰাহঁতৰ ঘৰ এইটো পালোঁৱেই আমি আৰু এনলা পাই গ'লোঁ অহেন্দি এইখিনি ওচৰ হয় কিন্তু অহেন্দি গেটটো নাই যিহেতু অহেন্দি গেটটো ৰাখিছে আৰু আমি পালোঁ আমি পালোঁ সোমালোঁ সেইটো খুৰাহঁতৰ ঘৰত এণ্ট্ৰি মেলি এইবিলাক কাপোৰ চাপোৰ মেলি দি আছে বৰষুণ বতৰ নাছিল বহুত কাপোৰ ধোৱা চোতালতো আছে বাৰান্দা আছে আৰু বাকী দেখ মনো প্ৰথমতে বাহিৰৰখিনি দেখাওঁ এই বেঙনাৰ গাছ আছে না বাংনা আৰু এনলা সজনা লাগছিল বহুত নহয় না আমিও ঘৰত নিছোঁ আজিও সজনাই বনাব সজনাৰ আঞ্জা আৰু বেগে কল আছে এনে নাৰিকল গছ তাৰপিছত আছে এই বেগে কি মানো জলকীয়া কি আছে অমিতা কলৰ গাছ আৰু সেনলা কলত থোক পচি আইঠা কল কিজানি বাকী আৰু এইবেগে তামোলৰ গাছ আছে ৰ'ব এই কাপোৰ তাপোৰ গোটাই চব আৰু এইটো ঘৰ ভিতৰে যাম বাৰু অলপ পিছত প্ৰথমতে আমি তামোলৰ গাছ আমাৰ গাঁৱতে নাই তামোল কেৰকেটুৱাই চব চাফা ইয়াতে কিন্তু ধুনীয়া তামোল লাগি আছে মই দেখি আছোঁ ৰ'ব তামোলৰ গছ চব তামোল লাগি আছে আৰু এনেলা পাণো আছে তামোল চব এই তামোলৰ গছ চব তামোল লাগি আছে পাণৰ গাছ তামোলৰ গাছ এই চাব জুম কৰি দিছোঁ ৰ'ব মই এই তামোল গোটাকেটলে লাগছি বেচিছিও খাইছিও এই ঘৰৰ পিছফালেতো তামোলৰ ধুকনাৰ বেৰা আৰু এনাত ভিতৰত সোমাওঁ এতিয়া এইটো ৰুম বনোৱা নাই আৰু সন্মুখটো মানে বনোৱা নাই পিনটো গৈ থৈ দিছে আৰু ঘৰৰ ভিতৰত সোমালোঁ এই নাগৰা বজাই আছে তাই মাৰি খাবি এটা প্ৰথম ৰুম সেইটো মানুহ বহা ৰুম এইটো মানুহ বহা ৰুম নাগৰা হ'ব দে হ'ব নাগৰা বজাই আছে বন্ধৰা আৰু বেগে খলো আছে সদাওনো খুলি দেচোন তলাটো ইয়াতে খলো আছে ৰ'ব বজাই দেখাব নালাগে খোল বজাব নাজানো এনে ক'ব নালাগে তাই আৰু এইটো মিছা কথা কৈছে তাই খোল বজাব নাজানে কিন্তু নাগৰা বজাব জানে এইটো খোল এইটো বান্দেৰি সৰুতে অনা আহিছিল এইটো তাৰপিছত খুৰা নাই ঘৰত আহিলে দেখাম ৰ'ব ডিউটিত গেছি হ'লে খুৰাহঁতৰ ফেমিলিতে দেখি দিওঁ ৰ'ব এইটো খুৰী আৰু মইনা আৰু আটা আৰু আইতাটো এতিয়া তাৰপিছত এটা ৰুম তাইতো দেচোন আন্ধাৰ হৈছে এটা ৰুম চিক্ৰেট ৰুম এইটো চিক্ৰেট ৰুম বোলে তাইৰ বাকী এইগিলাখান আছে তাইৰ এইগিলাখান খোৱা বিয়া লিপষ্টিক তাৰপিছত পাকঘৰত যাম কি সিহঁতৰ কাষৰ ৰ'ব দেখি দিছোঁ এইটো খুৰী আৰু আমাৰ কাষৰে আৰু খুৰীহঁতৰ কুটোতে আমাৰ গোটাই লৈ লৈছ নেকি ছাৰে এইটো আমাৰ কোনি জানো না দেখি থাক ৰ'ব ভালকৈ দেখছি উঠাই নাই এইটো দাদা এইটো শিক্ষা হাতী আমাৰ তাই খাওঁ নগৰত খোৱাই বন খাই থাকে পেটলা হৈ গৈছে খাই এইটো দাদাই নখ কাটি আছে আৰু পাকঘৰটো এইগিলাখান আছে আৰু বস্তু কিবা কিবি বৈয়ামে এইগিলাখানটো গেছ টেবিলখান এইগিলা পানী চানী আছে আৰু এই বাচন থোৱা ৰেক তাৰপিছত চাহ খাই আছে আৰু বাচন ধোৱাটো কি আজি হ'ব আমাৰ সজনা বুটৰ দালি পনীৰ আছে আমি ভাত খাই দেখাম আৰু কি আছে আজি খানাত আমি এতিয়া দুপৰীয়াৰ ভাত খাওঁ আৰু আজি দুপৰীয়াৰ ভাতত মানে দুপৰীয়া খানাত কি আছে আপোনালোক কৈ দিছোঁ নেমু জলকীয়াটো বাৰু ইয়াত পদ্মা আৰু মেচেণ্ডাৰী বটা লফা শাক ভাজা তাৰপিছত সজনা তাৰপিছত পনীৰ আছে এইখিনি আছে আৰু দুপৰীয়াৰ আজি খানাত
আৰু এয়া খাই আছে চবেই, দাদাই খাই আছে, খুৰী বাঢ়ি দি আছে, এয়া মুনু খাই আছে, মুনু তাই খং কৰিছে। তাৰপিছত ভাত তাত খাই উঠি আমি খুৰাহঁতৰ অলপ ৰেষ্ট লৈ আৰু খুৰাহঁতৰ তলত যিহেতু অলপ আগতে কৈছে বিহুৰ ৰিহাৰ্চল চলি আছে, সেই বিহুৰ ৰিহাৰ্চল চাব যাম। এতিয়া আমি ভাতখিনি খাই লওঁ।